মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ছবিত তোমালোকে দেখা পাইছা এখিলা বগা কাগজ। এই কাগজখিলা তোমালোকে এতিয়া সমানে 10টা ভাগ কৰাচোন। এতিয়া তোমালোকে হিচাপ কৰি চোৱাচোন কেইটা ঘৰ পালা। 10টা হয়নে? কাগজখন সম্পূৰ্ণ 10টা ভাগত ভাগ কৰা হৈছে, তোমালোকে দেখা পাইছা। তোমালোকে যিহেতু ভগ্নাংশ শিকি আহিছা, এতিয়া নিশ্চয় ক'ব পাৰিবা ইয়াৰ প্ৰতিটো ঘৰত কি বুলি কোৱা হয়, অৰ্থাৎ ভগ্নাংশত প্ৰকাশ কৰিলে প্ৰতিটো ঘৰৰ ভগ্নাংশৰ মান কিমান হ'ব? নিশ্চয় পাৰিবা। 10 ভাগৰ 1, নহয়নে? 10 ভাগৰ 1ক 1 দশমাংশ বুলিও কোৱা হয়। আৰু এই 1 দশমাংশক দশমিক ভগ্নাংশত 0.1 বুলি লিখা হয়। এতিয়া তোমালোকে মন কৰা, এই 10 ভাগৰ 1 ভগ্নাংশটোৰ হৰ আমি কিমান পালোঁ? 10। এনেদৰে দশমিক ভগ্নাংশৰ হৰবোৰ সদায় 10 বা 100 বা 1000 এনেদৰে হয়। অৰ্থাৎ আমি কি বুজি পালোঁ? এতিয়া মন কৰা, ইয়াত দশমিক ভগ্নাংশত লিখা বুলি আছে 10 ভাগৰ 1, 100 ভাগৰ 1 আৰু 1000 ভাগৰ 1। উত্তৰত তোমালোকে কি দেখা পাইছা? 10 ভাগৰ 1 সমান 0.1, 100 ভাগৰ 1 সমান 0.01 আৰু 1000 ভাগৰ 1 সমান 0.001। এতিয়া মন কৰা, ইয়াত দশমিক ভগ্নাংশত প্ৰতিটোতেই 1 আছে, হয়নে? কিন্তু 10 ভাগৰ 1 ইয়াত 1ৰ আগত কেৱল দশমিক আছে। 100 ভাগৰ 1টো যেতিয়া দশমিক ভগ্নাংশত প্ৰকাশ কৰিবলৈ দিয়া হৈছে, কি লিখা হৈছে? ইয়াত মন কৰা 1ৰ আগত প্ৰথমে এটা 0 দিছে, তাৰপিছত দশমিক আৰু তাৰ আগত 0। আকৌ 1000 ভাগৰ 1 ইয়াত কি দিছে? 1টোৰ আগত দুটা 0, তাৰপিছত দশমিক আৰু তাৰপিছত 0। অৰ্থাৎ আমি বাওঁফালৰ পৰা হিচাপটো কৰিছোঁ। এতিয়া 10 ভাগৰ 1টো তোমালোকে মন কৰা, তো ইয়াক দশমিক ভগ্নাংশত আমি লিখিবলৈ কি কৰিছোঁ? প্ৰথম আমি 1 লিখিছোঁ, প্ৰতিটোতে লিখিছোঁ 1। তো 1 লিখাৰ পিছত কি আছে? ইয়াত আমাৰ 10 বুলি কওঁতে এটা 0 আছে, গতিকে আমি 1 বাওঁফালে দশমিক দিব লাগিব। 0 যিহেতু এটা আছে, সেইকাৰণে আমি 1ৰ ঠিক বাওঁফালে দশমিক দি দিছোঁ, এটা 0 থকাৰ কাৰণে। আৰু দশমিকৰ আগত এটা 0 দিব লাগে, এইটো নিয়ম। ঠিক তেনেকৈ 100 ভাগৰ 1, এতিয়া 100ত তোমালোকৰ দুটা 0 আছে, গতিকে আমি 1টো লিখাৰ পিছত যিহেতু লবটো যিহেতু একেই আছে, গতিকে কি কৰিছোঁ? আমি এটা 0 বাওঁফালে দি লৈছোঁ। তাৰপিছত সেই 0টোৰ বাওঁফালে আমি দশমিক দিছোঁ আৰু তাৰ বাওঁফালে আমি 1 দিছোঁ। অৰ্থাৎ কি হৈছে? 0.01। এইবাৰ চোৱা 1000 ভাগৰ 1, 1000ত তিনিটা 0, সেইকাৰণে আমি কি কৰিলোঁ? 1টো লিখিলোঁ, এটা অংক হ'ল, আৰু দুটা অংক তোমালোকে বনাব লাগিব, 0 দিব লাগিব। অৰ্থাৎ সেইকাৰণে আমি দুটা 0 দিলোঁ, অৰ্থাৎ 3 ঘৰ হৈ গ'ল, 1ক 10 শতক। তাৰপিছত আমি দশমিক দিছোঁ আৰু তাৰপিছত বাওঁফালে কি দিছোঁ? 0 দিছোঁ। কিমান হ'ল? 0.001। এতিয়া তোমালোকে এনেধৰণৰ যদি ভগ্নাংশ দিয়া হয়, নিশ্চয় পাৰিবা। 10, 100, 1000 এনেধৰণৰ ভগ্নাংশবোৰ দিলে, এতিয়া লব যি সংখ্যাই দিয়া নহওক, তোমালোকে দশমিক ভগ্নাংশত প্ৰকাশ কৰিব পাৰিবা। এতিয়া লবটো যিমানটা অংকই নিদিয়ক, যদি দুটা অংক দিয়ে, তেতিয়া তোমালোকে সেই লবটো প্ৰথমে পাতি ল'বা, তাৰপিছত 0 কিমানটা আছে চাবা, তো সেইমতে তোমালোকে কৰিবা।